নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হল মঙ্গলবাৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসী তথা অসমীয়াৰ কাৰণে এটি ডাঙৰ খবৰ। অসমত ভোটাৰ তালিকা পুনৰ সুদৰীকৰণৰ এক জাননী আহি পৰিছে। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত আকৌ আৰম্ভ হব নিৰ্বাচনী খচৰা ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি জনাইছে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰী 2026ক ভিত্তিবৰ্ষ হিচাপে লৈ ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া চলিব অসমত। 5 জানুৱাৰীলৈ দিব পাৰিব ভোটাৰ তালিকা সম্পৰ্কত দিব পাৰিব আপত্তিজনক। ইতিমধ্যে জনাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি যদি প্ৰকৃত অসমীয়া হৈ থাকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। লগতে প্ৰতিটো অসমীয়া ব্যক্তি যাতে ভিডিঅ'টো চাব পাৰে তাৰ সুবিধা কৰি দিয়ক। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। অতি হিয়াৰ আমোদ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কিভাবে পালন কৰা যায় সেয়া এক ডাঙৰ প্ৰস্তুতি চলিছে। কাহিলীপাৰা ঘৰখনতো উপজা দিন উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে। কাইলৈ ঈশ্বৰৰ পুত্ৰ 53 সংখ্যক উপজা দিন। কাইলৈৰ পৰা কাহিলীপাৰা ঘৰখনত উপজা দিন উদযাপনৰ বাবে চলিছে বিশেষ প্ৰস্তুতি। জুবিন অবিহনে জন্মদিন উদযাপন কৰিব অতি হিয়াৰ আমোদৰ আদৰ গৰিমা শইকীয়া গাৰ্গ। জীৱনৰ প্ৰতিটো মুহূৰ্তত যাক ইমান ভাল পাইছিল তাক নোহোৱাকে তাৰ জন্মদিন পালন কৰাটো কিমান কষ্টদায়ক হব এয়া এক ভাবনীয় কথা। আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী আৰু অসমীয়া হৈ থাকে তেনেহলে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব যাতে প্ৰতিটো অসমীয়া প্ৰতিটো ব্যক্তিয়ে চাব পাৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি কেনেকুৱা। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে অতিকে এক ভয়ংকৰ খবৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড ৰায় দিলে বাংলাদেশ আদালতে। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰিলে শ্বেখ হাছিনাক। প্ৰতিবাদীক মাৰণাস্ত্ৰ আক্ৰমণৰ বাবে দোষী সাব্যস্ত কৰিলে বিৰোধী শ্বেখ হাছিনাক। হাছিনাৰ বিৰুদ্ধে 6জনকৈ প্ৰতিবাদীক হত্যা কৰাৰ নিৰ্দেশ দিয়া অপৰাধৰ বাবেই শ্বেখ হাছিনাক মৃত্যুদণ্ড ৰায় দিলে আদালতে। বিগত বৰ্ষৰ 5 অক্টোবৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা, যাৰ বাবেই মৃত্যুদণ্ড ৰায় দিয়া হল বাংলাদেশ আদালতে শ্বেখ হাছিনাক। পিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কি কলে বাংলাদেশ আদালতে ৰায় দিয়াৰ পিছত এটা এটাকৈ তথ্য আপোনাক জনাবলৈ যত্ন কৰিম। শ্বেখ হাছিনাই প্ৰকাশ কৰিলে আল্লাই জীৱন দিছে আল্লাই লৈ যাব। এয়া ৰায়ক লৈ মই ব্ৰীতিগ্ৰস্ত নহয়। মৃত্যুদণ্ড ৰায় সন্দৰ্ভত শ্বেখ হাছিনাৰ এই ভয়ংকৰ মন্তব্য।